Hello everyone, welcome back to my YouTube channel Study with me. আজিৰ ভিডিঅ'ত আমি ক্লাছ 3 পৰিবেশৰ আমাৰ প্ৰয়োজনীয় গ্যাসবোৰ, প্ৰাকৃতিক সম্পদ আৰু জৈৱ বৈচিত্ৰ্য এই তিনিটা পাঠৰ প্ৰশ্ন উত্তৰবোৰ আলোচনা কৰিম। ওকে, সো প্ৰথম পাঠটো হ'ল আমাৰ প্ৰয়োজনীয় গ্যাসবোৰ। ইয়াৰে প্ৰথম কোৱেশ্চনটো হ'ল পৃথিৱীৰ উপৰিভাগ কিহে আগুৰি আছে? ইয়াৰ উত্তৰ হ'ব বায়ুমণ্ডলে। সেকেন্ড নম্বৰ কোৱেশ্চন, বায়ুমণ্ডল কি? উত্তৰ বিভিন্ন গেছৰ সমষ্টি। থাৰ্ড নম্বৰ কোৱেশ্চন, আমি উশাহত কি গেছ গ্ৰহণ কৰোঁ? উত্তৰ অক্সিজেন। ফ'ৰ্থ নম্বৰ কুৱেশ্যন, আমি নিশাহত কি গেছ এৰি দিওঁ? উত্তৰ কাৰ্বন ডাই অক্সাইড। ফিফ্থ নম্বৰ কুৱেশ্যন, বায়ুমণ্ডলত থকা কি গেছ আমাৰ বাবে অত্যন্ত জৰুৰী? উত্তৰ হ'ব নাইট্ৰজেন। অ'কে। ছিক্স নম্বৰ কুৱেশ্যন, কিহৰ সহায়ত সেউজীয়া উদ্ভিদে খাদ্য তৈয়াৰ কৰে? উত্তৰ হ'ব কাৰ্বন ডাই অক্সাইডৰ সহায়ত। এণ্ড 7 নম্বৰ কুৱেশ্যন, গছে খাদ্য তৈয়াৰ কৰোঁতে কি গেছ উৎপন্ন কৰে? ইয়াৰ উত্তৰ হ'ব অক্সিজেন। চ' এইখিনিতে আমাৰ প্ৰয়োজনীয় গেছবোৰ পাঠটো শেষ হ'ল। এতিয়া ছেকেণ্ড পাঠটো হ'ল প্ৰাকৃতিক সম্পদ। ইয়াৰে ফাৰ্ষ্ট কুৱেশ্যনটো হ'ব আমাৰ নহয়, প্ৰাকৃতিক সম্পদ কাক বোলে? উত্তৰ পৃথিৱীত থকা জীৱ আৰু জড় সকলোবোৰকে প্ৰাকৃতিক সম্পদ বোলে। 2 নম্বৰ কুৱেশ্যন, জীৱক জীয়াই থাকিবলৈ কি লাগে? উত্তৰ খাদ্য লাগে। 3 নম্বৰ কুৱেশ্যন, জড়ক খাদ্য লাগেনে? উত্তৰ নালাগে। 4 নম্বৰ কুৱেশ্যন হ'ব জৈৱ বৈচিত্ৰ্য কাক বোলে? উত্তৰ উদ্ভিদ আৰু প্ৰাণীবোৰক একেলগে জৈৱ বৈচিত্ৰ্য বোলা হয়। 5 নম্বৰ, অমূল্য প্ৰাকৃতিক সম্পদ কোনবোৰ? উত্তৰ মাটি, পানী, বায়ু। 6 নম্বৰ কুৱেশ্যন, মানুহে প্ৰাকৃতিক সম্পদ গঢ়িব পাৰেনে? উত্তৰ নোৱাৰে। 7 নম্বৰত খালী ঠাই কেইটামান আছে। ক নম্বৰ, জ্বৰৰ ডেছ আছে কিন্তু ডেছ নাই। উত্তৰ হ'ব জ্বৰৰ অৱস্থিতি আছে কিন্তু প্ৰাণ নাই। খ নম্বৰ, ডেছ দেশৰ গৌৰৱ। উত্তৰ প্ৰাকৃতিক সম্পদ দেশৰ গৌৰৱ। থাৰ্ড নম্বৰ চেপ্টাৰটো হ'ল জৈৱ বৈচিত্ৰ্য। ইয়াৰে ফাৰ্ষ্ট কুৱেশ্যনটো হ'ল জৈৱ বৈচিত্ৰ্য কি? উত্তৰ খালী চকুৰে মনিব নোৱাৰা নানা ধৰণৰ অণুজীৱকে আদি কৰি বিভিন্ন প্ৰকাৰৰ গছ গছনি আৰু প্ৰাণীৰে পৃথিৱী ভৰি আছে। এয়াই জৈৱ বৈচিত্ৰ্য। 2 নম্বৰ কুৱেশ্যন, জৈৱ বৈচিত্ৰ্য অবিহনে পৃথিৱীত মানুহ জীয়াই থাকিব পাৰেনে? উত্তৰ নোৱাৰে। 3 নম্বৰ কুৱেশ্যন, খালী ঠাই পূৰ কৰা। ইয়াৰে প্ৰথমটো হ'ল উদ্ভিদ আৰু প্ৰাণীৰ ডেছ ঠাই ভেদে বেলেগ বেলেগ। উত্তৰ হ'ব উদ্ভিদ আৰু প্ৰাণীৰ বিস্তাৰ ঠাই ভেদে বেলেগ বেলেগ। খ নম্বৰ, জৈৱ বৈচিত্ৰ্যই ডেছ। উত্তৰ জৈৱ বৈচিত্ৰ্যই প্ৰাকৃতিক সৌন্দৰ্য। চ' এইখিনিতে ভিডিঅ'টো শেষ হ'ল। আশা কৰিছোঁ ভিডিঅ'টো সকলোৰে বাবে হেল্পফুল হ'ব।